আজি মই আচৰিত পাইছো কি আচৰিত পাইছো এই মেজৰ আচৰিতটো হ'ল কি আপোনাৰ অসমত বাৰু মহ এইটো মানিছো তাত গৰম বহুত গৰম ইয়াত আপুনি আপোনাৰ এই চেৰাপুঞ্জীৰ ঠাইত ইমান মহ। নমস্কাৰ বন্ধু, আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। গাইজ, যদি আপোনালোকে চেৰাপুঞ্জীত আহি কম খৰচতে থাকিব বিচাৰে তেন্তে আপোনালোকক মই এটা ৰুম দেখুৱাই দিছোঁ। অতি কম খৰচতে আপোনালোকে থাকি কিনে গোটেই চেৰাপুঞ্জীখন চাই উপভোগ কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে 7 ছিষ্টাৰলৈ যোৱা ৰাস্তা আৰু এইটো হৈছে আমাৰ গেষ্ট হাউচ। আপোনালোক বাহিৰৰ পৰা দেখুৱাই দিছোঁ আৰু ইয়াৰ পৰা 7 ছিষ্টাৰলৈ মাত্ৰ 200 মিটাৰমান হ'ব। আৰু আপোনালোকে যোগাযোগ কৰিবলৈ হ'লে এই গেষ্ট হাউচটোৰ নাম হৈছে স্মৃতি গেষ্ট হাউচ আৰু তলত ফোন নম্বৰ দিয়া আছে। এই ফোন নম্বৰত যোগাযোগ কৰিও আপোনালোকে এই গেষ্ট হাউচ বুকিং কৰিব পাৰে। আৰু এতিয়া আপোনালোকক ভিতৰখিনি দেখুৱাই দিছোঁ। আহক এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। আহি আপোনালোকে দেখা পাব 3খনকৈ চকী, 1, 2, 3খন আৰু 2খন আছে বিচনা। আইনাখন চাই লওক, কি ধুনীয়া আইনা। দেখাত আপোনালোকে আইনা বুলি ভাবিছে, কিন্তু ইয়াত এক গুলিত 2 স্বীকাৰ কৰিব পাৰি। চাব নেকি? এইটো আপোনালোকে খুলি দিয়ক। খুলি আপোনালোকে দেখা পাব কম্বল, যিহেতু চেৰাপুঞ্জীত ঠাণ্ডা তো কম্বল ধুনীয়াকৈ থোৱা আছে ইয়াত। তাৰপিছত মাৰি দিয়ক। ইয়াৰ আছে এখন টেবুল আৰু ইয়াতে চাৰ্জ দিব পৰা 2টা প্লাগ আছে। বস্তু চস্তু থ'ব পাৰে কিবা কিবি। তাৰপৰা এইখন হৈছে ফেন আৰু ইয়াতো চাৰ্জ দিব পাৰি। ধুনীয়া হয়, বহুত ভালেই হয় ৰুমটো। 1500 টকাত অনলি। তাৰপিছত আছে এই 2টা লেট্ৰিন বাথৰুম আৰু এইটো হৈছে গিজাৰ আৰু এনেকৈ ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰিব বিন্দাছ। 2খন বিচনা আছে আৰু গদি আছে, গদি থকা বিচনা দেখা নাই। ইভাগে আমাৰ সতীৰ্থ 2টা সুদূৰ নলবাৰীৰ পৰা আহিছে না, তো পূৰা বাইক চলে একদম 2 ভাগি পৰি গৈছে আৰু 2 সুখ দুখৰ কথা মেল পাতি আছে। 2 আজি মই আচৰিত পাইছো। কি আচৰিত পাইছো? এই মেজৰ আচৰিতটো হ'ল কি আপোনাৰ অসমত বাৰু মহ এইটো মানিছো তাত গৰম বহুত গৰম ইয়াত আপুনি আপোনাৰ এই চেৰাপুঞ্জীৰ ঠাইত ইমান মহ। আপোনাৰ এই হিটাৰ জ্বলি আছে, হিটাৰ দিয়া আছে, আপোনাৰ ইমান ঠাণ্ডা তাতেও মহ। কি কথা এইটো? আচৰিত কথা। তাৰপিছত আপোনালোকে দেখা পাব আমাৰ এইটো সতীৰ্থৰ 2 আজি বহুত দুখৰ আছে। আহিছে যদিও দৌৰে তাৰমানে ফোন কৰা নাই খঙতে, তাৰমানে একবাৰো বোলে ফোন কৰা নাই, বহুত দুখৰ আছে, কিন্তু মিছেকি আহি। আৰু ইয়াৰে ৰেটটো কৈছোঁ, কম খৰচতে আপোনালোকে ইয়াত থাকিব পাৰিব মাত্ৰ 1500 টকা। আমি 3জন আছোঁ, 500 1500 টকা। মাত্ৰ 1500 টকাত আপোনালোকে গোটেই চেৰাপুঞ্জীখন চাব পাৰিব থাকি কিনে ইয়াত। তো আপোনালোকে যিটো নম্বৰ আছে সেই নম্বৰত আপোনালোকে কল কৰি আপোনালোকে আগতীয়াকৈ বুকিং কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। এতিয়া টাটা বাই বাই।